নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই আজি এই ভিডিঅ'টো লৈ আহিছোঁ ক্লাছ 5ৰ লেসন নম্বৰ 1 পাঠটোৰ নাম হৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই পাঠটোৰ তোমালোকৰ বাবে লৈ আহিছোঁ ছাত্ৰ-ছাত্ৰীসকল যদিহে তোমালোকে মোৰ ভিডিঅ'লৈ প্ৰথমবাৰৰ কাৰণে আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ছাত্ৰ-ছাত্ৰীসকল বলাচোন তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তোমালোকৰ 1 নম্বৰ পাঠটো হৈছে অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল অল মানে সকলোবোৰ থিংছ মানে বস্তুবোৰ আৰু ব্ৰাইট মানে হৈছে উজ্জ্বল এণ্ড বিউটিফুল মানে হৈছে ধুনীয়া গতিকে সকলোবোৰ বস্তু উজ্জ্বল আৰু ধুনীয়া এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকক দিছে চোৱা লেটছ লাৰ্ন সাম নিউ ৱৰ্ডছ এণ্ড देयर মিনিংছ এতিয়া তোমালোকক কিছুমান নতুন শব্দ দিছে আৰু তাৰ অৰ্থবিলাক তোমালোকক শিকিব দিছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া ছাত্ৰ-ছাত্ৰীসকল এৰিয়া শব্দবোৰ আমি চাম দেই প্ৰথমটো হৈছে তোমালোকক আমি আহিছোঁ ক্ৰিয়েচাৰ মানে হৈছে প্ৰাণী ইয়াত ওপৰত তোমালোকৰ শব্দটোৰ অৰ্থ লিখিয়ে দিছে ইয়াত চোৱা এ লিভিং থিংছ ডেট কেন মুভ এৰাউণ্ড অৰ্থাৎ সেই প্ৰাণীবিলাকক কৈছে দেই ক্ৰিয়েচাৰ মানে তাৰপিছত আছে ৱাণ্ডাৰফুলটো চোৱা এইটো গ্ৰেট মানে হৈছে লাৰ্জ আৰু এইটো ৱাণ্ডাৰফুলটো দিছে ভেৰি গুড মানে আচৰিত মানে প্লিজেণ্ট অৰ এনজয়েবল এটিত হৈছে ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আছে ব্ৰাইট মানে হৈছে উজ্জ্বল ফুল অফ লাইট দি থৈ দিছে আৰু টাইনি মানে হৈছে ভেৰি স্মল ইন চাইজ অৰ এমাউণ্ট এতিয়া ছাত্ৰ-ছাত্ৰীসকল টাইনি মানে হৈছে একেবাৰে ভেৰি স্মল মানে একেবাৰে সৰু কথা হৈছে টাইনি এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই কবিতাটোলৈ আহিছোঁ ছাত্ৰ-ছাত্ৰীসকল লেটছ ৰিচাইট দ্য পয়েম এতিয়া আমি কবিতাটোৰ আবৃত্তি কৰিম দেই অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মই প্ৰথমে এবাৰ পঢ়ি দিছোঁ দেই অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল দ্য লৰ্ড গড মেড দেম অল ইটছ লিটল ফ্লাৱাৰ ডেট অপেন্স ইটছ লিটল বাৰ্ড ডেট ছিংছ হি মেড দেয়াৰ গ্ল'য়িং colors he made their tiny wings এতিয়া ছাত্ৰ-ছাত্ৰীসকল আকৌ এবাৰ পুনৰ মোৰ লগে লগে তোমালোকেও গাবা all things bright and beautiful all creatures great and small all things wise and wonderful the Lord God made them all its little flower that opens its little bird that sings He made their glowing colors. He made their tiny wings. এতিয়া ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ শব্দবোৰৰ অৰ্থসমূহ কৈ যাম গতিকে তোমালোকে লিখি ল'বা এতিয়া ছাত্ৰ-ছাত্ৰীসকল অসমীয়াত মই অনুবাদ কৰি দিছোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলোবোৰ বস্তুৱেই উজ্জ্বল আৰু ধুনীয়া ব্ৰাইট মানে হৈছে উজ্জ্বল আৰু বিউটিফুল মানে ধুনীয়া আৰু থিংছ মানে হৈছে বস্তু এতিয়া অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল অল ক্ৰিয়েচাৰ্ছ এতিয়া ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ লাইনটোত দিছে চোৱা তোমালোকক অল ক্ৰিয়েচাৰ্ছ মানে আমি আগতে কৈ আহিছোঁ ক্ৰিয়েচাৰ্ছ মানে হৈছে কি কৈছিলোঁ প্ৰাণী যে অল ক্ৰিয়েচাৰ্ছ সকলোবোৰ প্ৰাণী কি হৈছে গ্ৰেট মানে হৈছে ডাঙৰ এণ্ড স্মল মানে সকলোবোৰ প্ৰাণীয়ে ডাঙৰ আৰু সৰু ইয়াত কৈছে সকলোবোৰ প্ৰাণী ডাঙৰ আৰু সৰু অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল এতিয়া ছাত্ৰ-ছাত্ৰীসকল অল থিংছ আৰু ইয়াত দিছে ৱাইজ এণ্ড ৱাণ্ডাৰফুল এতিয়া আমি আগতেই ছাত্ৰ-ছাত্ৰীসকলক তোমালোকক কৈছিলোঁ যে ৱাইজ মানে হৈছে জ্ঞানী যে অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল আৰু ৱাণ্ডাৰফুল মানে হৈছে আচৰিত গতিকে কৈছে অল থিংছ সকলোবোৰ বস্তুৱে কি কৈছে জ্ঞানী আৰু আচৰিত দ্য লৰ্ড গড মেড দেম অল যে প্ৰভু ঈশ্বৰে গড মানে হৈছে ঈশ্বৰ যে প্ৰভু ঈশ্বৰে এই আটাইবোৰ কি কৰিছে বনাইছে প্ৰভু ঈশ্বৰে এই সকলোবোৰ বনাইছে এতিয়া 2 নম্বৰ প্ৰেকাপটোত তোমালোকক আছে ছাত্ৰ-ছাত্ৰীসকল ইটছ লিটল ফ্লাৱাৰ ডেট অপেন্স প্ৰতিটো সৰু ফুল যিয়ে ফুলে ফ্লাৱাৰ মানে হৈছে ফুল লিটল মানে হৈছে সৰু হৈছে প্ৰতিটো সৰু ফুলে কি কৈছে যিয়ে ফুলে ইটছ লিটল বাৰ্ড ডেট ছিংছ এতিয়া হৈছে ছিং মানে হৈছে গান গোৱা যে প্ৰতিটো সৰু চৰাই কি হৈছে যিয়ে নেকি গান গায় বাৰ্ড মানে চৰাই হি মেড দেয়াৰ
গ্ল'য়িং কালাৰ্ছ এতিয়া কি কৈছে তেওঁ সিহঁতৰ কি কৈছে জিলিকা ৰং বনাইছে কালাৰ মানে হৈছে ৰং গ্ল'য়িং মানে হৈছে জিলিকি থকা কি কৈছে কালাৰ বনাইছে হি মেড দেয়াৰ টাইনি উইংছ আৰু তেওঁ সিহঁতে কি কৰিছে সৰু ডেউকা বনাইছে কোনে বনাইছে তেওঁ অৰ্থাৎ ভগৱান ঈশ্বৰে কি কৰিছে সিহঁতৰ সৰু ডেউকাবোৰ বনাইছে আৰু কৈছে জিলিকি থকা ৰং বনাইছে সিহঁতৰ কাৰ হৈছে চৰাইবোৰৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল পুনৰ এবাৰ মই অসমীয়াত কৈ আছোঁ ইংৰাজীত পঢ়ি দিম আৰু অসমীয়াটো কৈ দিম তোমালোকে মনোযোগেৰে শুনিবা অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলোবোৰ বস্তুৱেই উজ্জ্বল আৰু ধুনীয়া অল ক্ৰিয়েচাৰ্ছ গ্ৰেট এণ্ড স্মল সকলো প্ৰাণী ডাঙৰ আৰু সৰু অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল সকলো বস্তু জ্ঞানী আৰু আচৰিত দ্য লৰ্ড গড মেড দেম অল কৈছে যে প্ৰভু ঈশ্বৰে সেই আটাইবোৰ বনাইছে ইটছ এ লিটল ফ্লাৱাৰ ডেট অপেন্স প্ৰতিটো সৰু ফুল যিয়ে নেকি ফুল ফুলে ইটছ এ লিটল বাৰ্ড ডেট ছিংছ প্ৰতিটো সৰু চৰাইয়ে যিয়ে নেকি গান গায় হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ তেওঁ কি কৰিছে দেয়াৰ সিহঁতৰ জিলিকা ৰং বনাইছে হি মেড দেয়াৰ টাইনি উইংছ তেওঁ সিহঁতৰ সৰু ডেউকাবোৰ বনাইছে ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ অসমীয়াত আলোচনা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ নেক্সট ভিডিঅ'টোত মই ইয়াৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিম গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ নাপাহৰিবা থেংক ইউ